মাত্ৰ এবাৰ গুড়ক এই ধৰণেৰে মুখ আৰু হাত পাওত লগালে আপোনাৰ য'ত দাগ ধব্বা আছে, টেনিং আছে বা আপোনাৰ স্কিন বহুত বেছি নষ্ট হৈ গৈছে, এই সকলোবোৰ সম্পূৰ্ণভাৱে ঠিক হৈ যাব। মুখত ইমান সুন্দৰ গ্লো আহিব যে আপোনাৰ মুখ দুধৰ দৰে উজ্জ্বল হৈ উঠিব। দুধৰ দৰে ফেহুজা হৈ যায় স্কিন। মই আপোনালোকক এই ভিডিঅ'টোত দুটা এনে লাইভ ৰিজাল্ট দেখুৱাম, যাক চোৱাৰ পিছত আপুনি ইয়াক ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ যাব। যদি আপোনাৰ মুখত সম্পূৰ্ণ ক'লা পৰত উঠি গৈছে ডালনেছৰ বাবে, তেন্তে এইটো মাত্ৰ এবাৰ ব্যৱহাৰতেই দুধৰ দৰে উজ্জ্বলতা লৈ আহে। সেয়ে এই ভিডিঅ'টো আপোনাৰ বাবে। শীতকালত ই বহুত বেছি উপযোগী হ'ব। যদি আপুনি কোনো বিয়া, পাৰ্টি, ফাংচন এটেণ্ড কৰিব লগা আছে, তেন্তে পাৰ্লাৰ গৈ মেনিকিউৰ, পেডিকিউৰ বা দামী ফেচিয়েল কৰাৰ প্ৰয়োজন নাথাকিব। ঘৰতে বহি আপোনাৰ স্কিনৰ সুন্দৰ গ্লো আপ হৈ যাব। শীতকালৰ বাবে এইটো ৰিং মাষ্টাৰ, কাৰণ ইয়াক ঘণ্টা ঘণ্টা লগাই অপেক্ষা কৰিব লগা নাথাকে। মাত্ৰ 10 মিনিট এই ধৰণে লগাই লওক, মুখৰ স্কিন সম্পূৰ্ণ ফেহুজা হৈ যাব। এই ৰেমেডি প্ৰায় 1200 জনে এতিয়ালৈকে ট্ৰাই কৰিছে আৰু সকলোৰে ৰিজাল্ট আপুনি এতিয়া চাব পাৰে। যিসকলৰ স্কিন সম্পূৰ্ণ ক'লা হৈ গৈছিল, ঝাইৰে ভৰি গৈছিল, ডালনেছ আহিছিল, টেনিঙৰ চিকাৰ হৈছিল, স্কিনত ক'লা ক'লা মেল জমা হৈছিল, প্ৰথম ব্যৱহাৰতে স্কিনক ফেহুজা কৰি দিয়ে। মাত্ৰ এই ৰেমেডিটো ভালদৰে বুজিব লাগিব, কেনেকৈ বনাব আৰু কেনেকৈ লগাব। মই আৰু মোৰ ভিউৱাৰসকলে যি ধৰণে ব্যৱহাৰ কৰিছিলোঁ স্কিন হোৱাইটেনিঙৰ বাবে, ঠিক সেই ধৰণেই আপোনালোকক শ্বেয়াৰ কৰিম। সৰুৰ পৰা সৰু তথ্য দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। একেবাৰে ঝোলা, লটকা, ৰিংকলছ ভৰা স্কিনক টাইট আৰু ব্ৰাইট কৰিবলৈ এই ৰেমেডি অসাধাৰণ কাম কৰে। যিকোনো বয়স হওক, স্কিন সম্পূৰ্ণ ব্ৰাইট আৰু টাইট হৈ যায়। ইয়াত আমাক লাগিব গুড়। 10-15 টকাৰ গুড় পাব আৰু এবাৰ কিনিলে 7-8 বাৰ আৰামছে পেক বনাব পাৰিব। যদি আপোনাক গ্লাছ স্কিন লাগে, গুড়তকৈ ভাল আন একো নাই। এই ৰেমেডি স্কিনত ইমান সুন্দৰ গ্লো দিয়ে যে লগোৱাৰ পিছত আপুনি নিজেও আচৰিত হৈ যাব। ময়ো প্ৰথম লগোৱাৰ সময়ত এনেদৰে আচৰিত হৈছিলোঁ, ইমান ভাল ৰিজাল্ট। যদি আপোনাৰ মুখত বহুত ঝাই হৈছে, পিগমেণ্টেশ্যন, হাইপাৰ পিগমেণ্টেশ্যন হৈছে আৰু ইমান পুৰণি যে আপুনি আশা এৰি দিছে, তেন্তে মনোযোগেৰে শুনক। এইটো ঝাইৰ পকা চিকিৎসা। মই নিজে চেষ্টা কৰিছিলোঁ আৰু 101% ৰিজাল্ট পাইছিলোঁ। 2-3 বাৰ ব্যৱহাৰতেই মোৰ মুখৰ জিদ্দি গভীৰ ক'লা ঝাই এনেদৰে নাইকিয়া হৈছিল, যেনে পেন্সিলে লিখা কথাৰ ৰবাৰে মচি দিছে। মই যি ধৰণে ব্যৱহাৰ কৰিছিলোঁ, সেই ধৰণেই আপোনালোকক কৈছোঁ। যদি আপুনি ঠিকমতে ফ'ল' কৰে, প্ৰথম ব্যৱহাৰতে ক'ব, হয়, ৰিজাল্ট পাইছোঁ। এইটো এটা আয়ুৰ্বেদিক নুস্খা। গুড় এটা নেচাৰেল বিউটি টনিক। গুড়ৰ নেচাৰেল ডিটক্স শক্তি আছে, যিয়ে প'ৰ্ছৰ ভিতৰৰ অপদ্ৰব্য পৰিষ্কাৰ কৰে। এইটো কেৱল বাহিৰৰ পৰা কাম নকৰে, প'ৰ্ছৰ ভিতৰলৈ গৈ ক্লিনিং কৰে। তাতেই স্কিনত শ্বাইন, গ্লো আৰু হোৱাইটেনিং ইফেক্ট আহে আৰু ঝাৰি একেবাৰে জ্বৰৰ পৰা নাইকিয়া হয়। সেয়ে দামী ফেচিয়েল এৰি দিয়ক। এই দেশী গুড় আপোনাৰ মুখত এনে উজ্জ্বলতা আনিব, যি কোনো কেমিকেলে নোৱাৰে। ব্যৱহাৰ কৰাৰ পিছত আপুনিও ক'ব, এই নুস্খা স্কিনৰ বাবে বৰদান। পিছত লাগিব নেমু। নেমু নেচাৰেল ব্লিচৰ দৰে কাম কৰে। গণ্ডগী, কলামেল তৎক্ষণাত আঁতৰাই দিয়ে। মেলাজমা, একনে প্ৰোন স্কিনৰ বাবে সৰ্বোত্তম উপাদান। কিন্তু সঠিক পদ্ধতিৰে ব্যৱহাৰ কৰিব লাগিব। বহুতে কয় নেমু লগালে স্কিন বেছি ডাল হয় বা পিম্পল বাঢ়ে। সেয়েহে বিশেষ ধৰণে ব্যৱহাৰ কৰিব লাগিব। গুড়ত আইৰণ থাকে আৰু ভিটামিন চি লগ হ'লে আইৰণৰ এবজৰ্পশ্যন বাঢ়ে। নেমুত চিট্ৰিক এচিড থাকে, যিয়ে ডাৰ্ক পিগমেণ্টেশ্যন লঘু কৰে, গভীৰ কলা ঝাই নাইকিয়া কৰে, ডেড স্কিন চেলছ আঁতৰায়। আয়ুৰ্বেদত নেমুক নেচাৰেল এক্সফলিয়েটৰ কোৱা হয়। যিসকলৰ স্কিন অইলী, তেওঁলোকে নেমু ব্যৱহাৰ কৰিব। যিসকলৰ ড্ৰাই বা চেঞ্চিটিভ স্কিন, তেওঁলোকে কমেণ্ট কৰক, মই কম কি ব্যৱহাৰ কৰিব লাগে। গুড়ত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ঝাই আৰু সূক্ষ্ম ৰিংকল কম কৰে, সময়ৰ চকৰি ৰখাৰ দৰে কাম কৰে। গ্লাইকলিক এচিড থাকে, যিয়ে ডাৰ্ক স্পট লঘু কৰে, স্কিনৰ লেয়াৰত এবজৰ্ব হৈ ডিহাইড্ৰেট স্কিন হাইড্ৰেট কৰে, মৰমৰি যোৱা স্কিন গোলপৰ দৰে ফুলি উঠে। পিছত লাগিব কোলগেট। ইয়াত পেৰক্সাইড আৰু হাইড্ৰজেন থাকে, যিয়ে স্কিনক চুদিং কৰে। যিসকলৰ স্কিনত এলাৰ্জি, লাল লাল দাগ, ড্ৰাই পেচ, খজুৱনি থাকে, তেওঁলোকে ব্যৱহাৰ কৰিলে উপকাৰ পাব। এটা ৰাতিতে পিম্পল গায়ব কৰিব পাৰে। সকলো উপাদান ভালদৰে মিহলাই ল'ব। একেবাৰে ডাল কলা স্কিনতো লগালে দুধৰ দৰে উজ্জ্বলতা দিয়ে।
গভীৰ পিম্পল থাকিলে বহু চেষ্টা কৰাৰ পিছতো যদি ফল নাপাওঁ ইয়াক চেষ্টা কৰক পিম্পল পুনৰ নহ'বলৈ এণ্টিবেক্টেৰিয়েল গুণে ভিতৰৰ পৰা পৰিষ্কাৰ কৰে পিছত লাগিব গ্লিচাৰিন স্কিন গভীৰভাৱে মইশ্চাৰাইজ কৰে ডিহাইড্ৰেট হ'ব নিদিয়ে নাৰিশমেণ্ট দিয়ে শীতকালত টানি থকা ফটা স্কিনৰ বাবে অতি উপযোগী কোলাজেন প্ৰডাকশ্যন বঢ়ায় আৰু স্কিন ফেহুজা কৰে তাৰ পিছত লাগিব চাউলৰ পাউডাৰ কোৰিয়ান চিক্ৰেটত ই পাৱাৰফুল স্কিন হোৱাইটেনিং উপাদান ডেড স্কিন চেলছ আঁতৰাই ব্লেকহেড হোৱাইটহেড ক্লিন কৰে শীতত হোৱা তিনি বাম্প ড্ৰাই পেচ লাল দাগ সকলো নাইকিয়া কৰে গলাৰ পিছে কঁকালি আঁঠু বা মুখৰ চাৰিওফালে ডাৰ্ক পেচ থাকিলে এবাৰ লগাই চাওক গণ্ডগী খোলাৰ দৰে আঁতৰাই এইটো শক্তিশালী এক্সফলিয়েটিং ফেচ পেক সৰু ছোৱালীসকলেও ব্যৱহাৰ কৰিব পাৰে মিল্কি হোৱাইট গ্লো আনে চাউলৰ পাউডাৰ গ্লিচাৰিন গুড় আৰু নেমুৰ মিশ্ৰণে স্কিনৰ টেক্সচাৰ উন্নত কৰে ৰিংকল আৰু ডালনেছ নাইকিয়া কৰে স্কিন টাইট আৰু ব্ৰাইট হয় লগোৱাৰ পদ্ধতি ভালদৰে বুজিব সকলো বয়সৰ লোকে ব্যৱহাৰ কৰিব পাৰে ৰাতি লগালে অধিক ফলপ্ৰসূ প্ৰথমে ভাল ক্লিনজাৰে বা দুধেৰে মুখ পৰিষ্কাৰ কৰক তাৰ পিছত পেকটো মুটি লেয়াৰত লগাওক 10-15 মিনিট ৰাখক মই 15 মিনিট ৰাখোঁ পৰ্ছত এবজৰ্ব হৈ টক্সিন ৰিলিজ কৰে যদি সম্পূৰ্ণ মুখত গ্লো লাগে এইদৰে ব্যৱহাৰ কৰক যদি কেৱল দাগত লাগে তেন্তে সেই ঠাইত পেচ লগাওক হাত ভৰি কালিছে হলে তাতো ব্যৱহাৰ কৰক 15 মিনিট পিছত লাহে লাহে ৰাব কৰক ফ্ৰেছ গ্লো আহে বেবি সফ্ট হয় মই বহু দামী ক্ৰীম ব্যৱহাৰ কৰিছিলোঁ ফল নাছিল এই পেক ব্যৱহাৰ কৰাৰ পিছত আন কিছুৰ প্ৰয়োজন নাই কেৱল লিপষ্টিক লগালেও স্কিন গ্লো কৰে ঠাণ্ডা পানীত ধুই ভিটামিন ই কেপচুল লৈ এলোভেৰা জেল মিহলাই স্কিনত এবজৰ্ব কৰক ৰিজাল্ট 100% স্কিন ফেহুজা সফ্ট ইভেন হয় পিম্পল নাহে ঠিকমতে ব্যৱহাৰ কৰিলে প্ৰথম ব্যৱহাৰতে নিকা উজ্জ্বলতা পাব কমেণ্টত ইয়েছ লিখক ভিডিঅ'টো লাইক কৰক